অত্যাচার পক্ষপাতী হয় কোন কার্য করিলে সম্পাদন সেই কার্য ফলপতি নহয় কদাপি। গতিকে ভয় আমি এই কাৰ্যতে ধীৰে সুস্থিৰে আগবাঢ়িব লাগিব। কোনো ভয় মোৰ সিদ্ধান্তৰ কথা প্ৰথমে এই ৰাজ্যৰ মন্ত্ৰী উপকৰ্ণ ৰাজ্যৰ হাতে কয় এই বিদ্ৰোহৰ পাতনি এৰিব লাগিব। মন্ত্ৰীৰ সহায়ত ৰজাৰ আৰু পুত্ৰসহ চিৰবন্দী কৰিব লাগিব তাৰ পিছত মন্ত্ৰীক অন্যভাৱে হ'লেও গঠ কৰি হস্তগত কৰিব লাগিব। মন্ত্ৰীৰ ৰাজ গতিকে সব হয় বিলম্বন কৰি মন্ত্ৰীক মাতি অনা হয় উক্তস্থানলৈ। আমার এই ষড়যন্ত্র যদি মন্ত্রী দাঁড়িয়ে আৰু আমাৰ এই ষড়যন্ত্ৰৰ কথা যদি নজৰ আগত ব্যক্ত কৰে তেতিয়া অনৰ্থক চিন্তাৰ কোনো প্ৰয়োজন নাই। বিলম্বন কৰি মন্ত্ৰীক মাতি অনা উক্ত স্থানলৈ।